কালি অহা জেগাটোৱে ছেন ডিয়েগো পোৰ্টটোত আছোঁ আৰু আমাৰ পিছফালে আছে USS মিডৱে ইমান ডাঙৰ এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয় জাহাজখন দেখিলে আপুনি ভয় খাই গৈছোঁ মই এইফালৰ পৰা এইফাল মানে বহুত বেছিয়ে ডাঙৰ এইখন ৱৰ্ল্ড ৱাৰ টু সময়ত ইউজ কৰিবৰ কাৰণে বনাইছিলে কিন্তু এইখন বনাই যেতিয়ালৈ হৈছিলে তেতিয়ালৈকে ৱৰ্ল্ড ৱাৰ খতম হৈ গৈছিলে আৰু সেইটো সময়ৰ এইখন দ্য বিগেষ্ট এয়াৰক্ৰাফ্ট কেৰিয়াৰ লাগি থকা নে আমি এতিয়া পানীৰ ওপৰত আছোঁ জাহাজৰ ভিতৰত ইমান ডাঙৰ থাকে চিৰিয়াছলি ইমান ডাঙৰ কেনেকৈ থাকে ৰে ইমাজিন 1945ত এখন বনাই হৈছিলে সেইটো সময়ত এখন কমপ্লিট এয়াৰক্ৰাফ্ট কেৰিয়াৰ আৰু ইমান ডাঙৰ সেইটো সময়ৰ বিগেষ্ট এয়াৰক্ৰাফ্ট কেৰিয়াৰ আমি জাহাজৰ আপাৰ ডেকত আহিছোঁ দেখিলে নেলাগেনে আমি মাটিৰ ওপৰত আছোঁ কিন্তু আমি সাগৰৰ ওপৰত জাহাজৰ ওপৰত আছোঁ আমি এতিয়া আছোঁ ফ্লাইট ডেকত এইখিনি ৰানৱে হয় আৰু ইয়াতে আপোনালোকে দেখা পাইছে চাগে এই ৰানৱেটো বহুত শ্বৰ্ট ইমানটোৱে ডিষ্টেঞ্চ পায় পাইলটবিলাকে নিজৰ প্লেনটো উৰাবলৈ এই পাইলটছবিলাক বহুত এক্সপিৰিয়েঞ্চ হ'ব লাগিব চ' ইয়াতে প্ৰপাৰলি টেক অফ কৰিব পাৰে অপাৰেশ্যন আছিলে তেতিয়া এখন কেৰিয়াৰ 4,300টা ক্ৰিউ মেম্বাৰ কেৰি কৰিব পৰা 120টা প্লেন আৰু 200টা পাইলট কেৰি কৰিব পৰা অৱস্থাত আছে Pilot Akashi. Yes. Do you know how to operate the plane? Yes, I know, of course. That's why I'm sitting here. Gear coat. Gear coat. How's the juice? এইটো এটা অডিঅ' গাইড হয় আৰু এইটো এনেকৈ ষ্টেপ কৰিব লাগে আৰু এই পাৰ্টিকুলাৰ এই বস্তুটোৰ বিষয়ে সিহঁতে এক্সপ্লেইন কৰে আমি তলৰ ডেকত আছোঁ আৰু ইয়াতে নেভিৰ যোনবোৰ ক্ৰু মেম্বাৰ্ছ আছিলে পাইলটছ আছিলে তেওঁলোকে থাকিছিলে আৰু তেওঁলোকৰ ইয়াতে কেণ্টিনৰ ব্যৱস্থা আছে ইয়াতে এনেকৈ খাবলৈ দিছিলে বিস্কুট ইয়াতে প্লেটছ চব এনেকৈ থৈ দিছে আৰু তেওঁলোকে ইয়াতে থাকিছিলে আৰু ভিতৰতে চাওঁ কেনেকুৱা আছে আৰু তলত যাব পাৰিছ আৰু ইয়াতে চাই আছে তলত বস্তু এনেকৈ ভিতৰত আহিলে দেখিব যে এণ্ট্ৰি স্পেচবোৰ বহুত সৰু আমি ইণ্ডিয়ান মানুহৰ কাৰণে আমাৰ কাৰণেও সৰু হৈছে আৰু সিহঁতে ইউজ হয় তো সিহঁতৰ কাৰণে কিমান সৰু হয় কাৰণ এইবোৰ কমফৰ্টৰ কাৰণে বনোৱা নাই এইটো জাষ্ট কনভিনিয়েণ্ট হয় অলপ যাব আহিবৰ কাৰণে ইমান ডাঙৰ শ্বিপখনত যিহেতু অহা যোৱা কৰিবই লাগিব তো তেনেকুৱা হিচাপত বনাইছে জেগাবোৰ ইমান চাপৰ আমিতৰ মাথাই লাগিব চাবা এইটো জাহাজৰ ভিতৰতে থকা এটা সৰু চাৰ্চ হয় এইটো ইহঁতৰ থকা ৰুম হয় এইটো এটা থকা ৰুম অফিচাৰ ৰুম হয় এইটো এটা ডাঙৰ অফিচাৰৰ ৰুম হ'ব কাৰণ ছিংগল বেড আছে আৰু দুটা ৰুম
এইটো অফিচাৰৰ মেছ আৰু এইটো ভিতৰত ৰন্ধা ঘৰ। এইটো হ'ল লণ্ড্ৰি ৰুম আৰু এতিয়াও কাপোৰ ধুয়ে আছে। ইয়াৰ পৰাই সিহঁতে টৰ্পিডো লঞ্চ কৰে। টৰ্পিডো হ'ল পানীৰ তলেদি যোৱা মিছাইল। এতিয়া আমি গৈ আছোঁ ইঞ্জিন ৰুমৰ ফালে। চাওঁ কেনেকুৱা থাকে ইঞ্জিন ৰুমটোৰ, কেনেকৈ কাম কৰে, যদি অলপ জানিব পাৰোঁ আপোনালোককো জনাম। হৈ দিয়া আকাশী, আমি বহুত তললৈ গৈ আছোঁ। আমি চাগে যাব নালাগে ইমান তললৈ। Because if one blade breaks in there, or we need a balance, you can't. Because the max RPM on that turbine is 40 above. The heating that's coming in is superheated to 850 degrees. It's dry, straight gas going through the table. So আমি এতিয়া ইঞ্জিন ৰুমত আছোঁ আৰু ইয়াতে ব্লু মাৰ্ক দিয়া আছে। ডেট মিনছ আমি আণ্ডাৰ ৱাটাৰ আছোঁ। আৰু ইয়াতে হিউমিডিটি আৰু টেম্পাৰেচাৰ বহুত বেছি আৰু আনবিলিভলি বেছি থাকে। আৰু ইয়াতে অলপ দেৰি থকাটো বহুত কষ্টকৰ হয়। আৰু ইহঁতে এনেকেই ইঞ্জিন চলাই মাইলছ এণ্ড মাইলছ লৈ গৈ শ্বিপটোলৈ যুদ্ধ কৰিব যায়। আমি ইমান ভিতৰে আহিছোঁ, ইমান ক'ত সোমাইছোঁ ঠিক নে? আমি উই আৰ লষ্ট। এতিয়া বিচাৰিয়ে পোৱা নাই ৰাস্তা। চবৰে লাইফটো কেনেকুৱা জেলৰ নিচিনাই আছিলে ন? ভাগৰৰ মাজত পলাবও নোৱাৰি, পলাওঁ বুলি বা ঘৰলৈ যাওঁ বুলি ক'লে যাবও নোৱাৰি। যি দিয়ে তাকে খাব লাগে, য'ত দিয়ে তাতে শুব লাগে ন? জেলৰ নিচিনাই আছিলে। কিন্তু সিহঁতে এটা বস্তু ন'টিছ কৰিছোঁ, ইমান ধুনীয়াকৈ সিহঁতে এনেকুৱা নেভি চেভি ইমান ধুনীয়াকৈ মানুহক দেখাই পেলাই মানুহক মানে একদম গ্ৰেট আমেৰিকা দেখাই আছে। কফি শ্বপত আহিছিলোঁ আৰু কফি শ্বপখন 1 বজাত বন্ধ হৈ যায় 1 PM 9 AM to 1 PM ইজ দেয়াৰ টাইম। মানে ইহঁতক পইচা লাগে নে নালাগে? ইহঁতক ইমান ৰিচ ন, মানে আচৰিত লাগে। পইচা কমোৱাৰ মানে একো ধান্দাই নাই, মানে জাষ্ট হবিৰ কাৰণে পইচা সেইখন খুলি থৈছে মানুহে, মানে লাইক চিৰিয়াছলি অকল এনজয় চিল কৰি আছে চবে। লকআপত বন্দী হ'ব বিচাৰিছা নেকি তুমি? আমি যাম এতিয়া জলকীয়া দোকানত, চাওঁচোন আমাৰ ভোট জলকীয়া পাই নেকি। ট্রাই ভোট জলকীয়া হে কেনেকুৱা? পুৰা অৰিজিনেল ভোট জলকীয়াৰ নিচিনা টেষ্ট নেকি বেলেগ? জ্বলা পোৱা নাই? ভোট জলকীয়া টাইপ জ্বলা পাইছা না? আচ্ছা, আমি ল'লোঁ এইটো ঘোষ পেপাৰ, এইটো চচটো
খাবলৈ ইমান ভোট জলকীয়াৰ নিচিনা টেষ্টটো অহা নাই কিন্তু অ'কে আমি ভোট জলকীয়া অকণমান অসম ফিল আহিব আৰু মানুহজনে চব জানে এইটো এটা সময়ত পূৰা হটেষ্ট আছিলে এতিয়া 3rd ৰেংকত আহি গ'ল চব ভালকৈ এক্সপ্লেইন কৰিছে তাৰপিছত আমিতে পূৰা ভালকৈ কৈছে আমি সেইটো জেগাৰ পৰা আহিছোঁ ইণ্ডিয়াৰ পৰা গোটেই ইণ্ডিয়াত নহয় নৰ্থ ইষ্ট ইণ্ডিয়াত পায়েতো আৰু আমি নৰ্থ ইষ্ট ইণ্ডিয়াত তাৰপিছত আৰু ভালকৈ সিহঁতে কথা পাতিছে তাৰপিছত আৰু নোৱাৰিলোঁ একচুৱেলি নোৱাৰিলোঁ আৰু ইমানখিনি কথা পতাৰ পিছত কিবা এটাতো ল'বই লাগিব সেইকাৰণে ভোট জলকীয়া চচটো লৈ ল'লোঁ seaport ভিলেজত আৰু এই জেগাটো বিখ্যাত কাৰণ স্পেনিছ এক্সপ্ল'ৰাৰ্ছবোৰ আহি ইয়াতে আহিছিলে 1782 চনতে কিন্তু তাৰপিছত তেওঁলোকৰ এটা দুৰ্ভাগ্য কিবা খুচৰা বেমাৰ হৈ পেলাই চব মৰি থাকিলে সেইকাৰণে এইটো পইণ্ট অফ ডেথ বুলি কোৱা হয়